কঁকালখন বৰকৈ বিষাইছে অ'। ঘৰৰ কাম বন কৰি আজৰি হ'বই নোৱাৰিছোঁ। এইজনৰ চোন কাণ সাৰেই নাই। এজনী যে চপাই আনিব লাগে। অ' বাপেকে ময়ো চাওঁচোন আজি কোনেনো ডিঙিৰ পৰা তেটোলৈকে এগৰামান ৰান্ধি খুৱাই। মা, অ' মা, ক'তনো ইমান বিজি হৈ আছা? চাৰিওফালে আছোন। গৈছো। কিনো হ'ল ইমান কৈ চিঞৰি আছো যে? তই খুব ধুনীয়া বস্তু এটা আনিছো। বস্তু? কি বস্তু? সাৰপ্ৰাইজ। ৱাও, কি ধুনীয়া বস্তু। মানে মই বুজিব পৰা নাই। মই বাৰু সৰু ছোৱালী নে? মোৰ কাৰণে এই ধুনীয়া বস্তুটো লৈ আহিব লাগেনে? তোমাৰ আজি হেপী বাৰ্থডে নহয় জানো? মই হ'লে একো ধৰিবই পৰা নাই। কি হেপী বাৰ্থডে? হয় অ', তোমাৰ আজি জন্মদিন নহয় জানো আজলীজনী? অ' সেইটোৱে। মাক কিবা এটা ক'লে একো বুজিয়ে নাপায়। বাৰ্থডে মাজনী মাৰ লগত সেইবিলাক কৈ থাকি একো লাভ নাই। এৰা শুনিছ, তুমিহে কোৱা তাই দিনক দিনে জনা বুজা হৈ আছে। বাৰু তাই মনে মনে ফিটিং হৈ ক'ৰবাত কিবাখন কৰি পেলাব। মাজনী ভিতৰত লৈ যাওঁ। মলয়া অ' আপুনিহে কৰবালৈ গৈছিল হ'বলা? বজাৰলৈ গৈছিলোঁ। হেৰি বহকচোন। এটা কথা শুনকচোন, কি কথা মোক অলপ আপুনি সহায় কৰিব লাগে। কি সহায় লাগে কওকচোন। ছোৱালী এজনী ঠিক কৰি দিব পাৰিব নেকি? আপুনি চিন্তাই নকৰিব, মানে মই তাক ফিটিং কৰিহে দিম। সঁচা? দেউতা, আজি মই কলেজৰ পৰা আহোঁতে অকণমান লেট হৈ মোলৈ বাট চাই চিন্তা কৰি নাথাকিবা। কাৰণ কিয় মাজনী? আজি আমাৰ তাত এনুৱেল ফাংচন আছে, মই তাত পাৰফৰ্ম কৰিম। বহুত ভাল কথা মাজনী, বহুত বেষ্ট অফ লাক মাজনী। যোৱা মাজনী, ভালকৈ যাবা, যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়। চাবা যাতে কোনো ধৰণৰ মই বদনাম শুনিব নাপাওঁ। থেংক ইউ পাপা। ঐ আহিছে সেইজনী। আজি কৈ দিনে কথাটো, যা কো আজি কৈ দিব। এক্সকিউজ মি, ৰ'বাচোন। কিনো হ'ল হঠাৎ এনেকৈ ভেটি ধৰিলা যে? একো ডিচিশ্যন নোহোৱাকৈ? নাই একো নাই। মই মানে কিনো মানে কৰি আছ? কোনোবাই দেখিলে মোৰ এতিয়া জীৱন বৰবাদ হৈ যাব। কি ক'ব লগা আছে সোনকালে কৈ দিয়া না। মই মানে তোমাক ভাল পাব বিচাৰোঁ, তোমাৰ জীৱনলৈ আহিব বিচাৰোঁ। অঁ, সেই কথাটোহে। নাই এই কথাটো এতিয়া উত্তৰ দিব নোৱাৰিম, অকণমান ভাবি চাব লাগিব। মনে বিচাৰে ল'ৰাজন বা সহজ সৰল হয়নে নহয়। বাই পিছত লগ পাম। ৰ'বাচোন, চিনাকি হ'লো যেতিয়া নাম্বাৰটো দি দিয়া আকৌ। হয়, মই জিকি গ'লোঁ। এৰা শুনিছনে? গৈছো। মোৰ লগত তোমাৰ অকণমান কথা পতাৰ কাৰণেও আজৰি নাইনে? অ' কিনো হ'ল বাৰু? কিনো ইমান ডাঙৰ কথাটো হ'ল? কওকচোন কি কথা? এৰা মাজনীৰ বয়সো হৈ আহিছে, তাই ডাঙৰ হৈ আহিছে। তাইলৈ মই এটা ল'ৰা ঠিক কৰিছোঁ। ল'ৰাজন সহজ সৰল, ল'ৰাজন দেখাই শুনাই ভাল। কথাটো ময়ো নভবা নহয়, কিন্তু তাই জানো অঁ মামা, তাইৰ নাম লওঁতে আহি পালেই। মাজনী আহিলা? অঁ পিছে ইমান লেট কৰিলা যে? গাড়ীখন পামচাৰ বৰ জৰুৰত পৰিছিলোঁ। হয় নেকি? ঠিক আছে বাৰু। মাজনী চাওঁ, ভালে আছোঁ। কথা এটা শুনাচোন, দেউতা, তোৰ কাৰণে ল'ৰা এটা ঠিক কৰিছে। মই তোক বিয়া দিয়াৰ সিদ্ধান্ত লৈছোঁ। কিন্তু দেউতা মই এজন ল'ৰাক ভাল পাওঁ। এনে মই আনৰ লগত সুখী হ'ব নোৱাৰিম দেউতা। অসভ্য ছোৱালী কৰবাত তই মোৰ মান সন্মান গোটাই নোহোৱা কৰি পেলালি। তই মোৰ সপোনবোৰ শেষ কৰি পেলালি। ভাবিছিলোঁ ৰভা তলিত ধুমধামকৈ বেং পাৰ্টি বজাই ফূৰ্তি কৰিম বুলি, কিন্তু মোৰ সপোনবোৰ
সপোন হৈয়ে থাকিল। এৰা বাদ দিয়া, যি হ'ল হ'ল। মই এদিন কোৱা নাছিলোঁ নে? মই RJ ক্ৰিয়েটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু যাতে আমি ভাল ভাল ভিডিঅ'সমূহ আপোনাসৱৰ আগবঢ়াব পাৰোঁ।